Welcome to my channel Tisna Sum Blog. আপোনালোকৰ কি খবৰ সকলোৰে খবৰ জনাবচোন কমেন্টত। মোৰ বাৰু ভালে, আশা কৰোঁ আপোনালোকৰো ভালে। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ পাছত। মোৰ বোৱা কাপোৰ কেইযোৰ মান দেখুৱাম বুলি ভাবিছিলোঁ, তাকে দেখুৱাবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে চাই থাকিব শেষলৈকে, আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই গাভৰুতে বোৱা, এয়া গাভৰুতে মানে মায়ে মই দুইজনীয়ে মিলি পেলাই বোৱাও। সেইযোৰ বোৱাৰী হোৱাৰ পিছত মায়ে বৈ দিছে। এযোৰ গাভৰুতে মায়ে মই দুইজনীয়ে মিলি পেলাই বোৱা। এইযোৰ বগা চাদৰখনো তেনেকুৱাই একে ডিজাইন। এয়া দহি লগাব আছে, নাই লগোৱা, এভাই পিন্ধিছোঁ। আৰু এই মাজৰখিনি এনেকৈ সৰু সৰুকৈ বুটা দিয়া আছে। তাৰপিছতে মই এতিয়া দেখাম 3 নম্বৰযোৰ। এইযোৰ মই একদম নিজে বোৱাৰী হৈ পেলাই বৈছোঁ নিজে। এখন মেখেলাখন অলপ দিগদাৰ হৈছে, অসুবিধা হৈছে, মানে মোবাইলটো মই নিজে ধৰি পেলাই কৰি আছোঁ না। মোবাইল ধৰি দিয়া মানুহ নাই, ছোৱালীজনী বহি আছে, তাই নোৱাৰে বোলে ধৰিব, সেইকাৰণে মই গোটেইখিনি মেলি নেদেখাওঁ। আৰু এয়া দহি মই নিজে কৰা। এইটো বেলেগ ষ্টাইলত কৰিছিলোঁ, আজিকালি ওলাইছে। এইযোৰ কাপোৰ বোৱা বেছি দিন হোৱা নাই অৱশ্যে। চাওঁ, এইযোৰ নিজে কৰিছিলোঁ, আজিকালি যে ওলাইছে মণিগুটি দি নিজে কৰিছোঁ। কেনেকুৱা হৈছে জনাবচোন দেই, নিজে কৰিছিলোঁ। এইযোৰ চাদৰখনৰ আঁচলটো এইটো, আৰু এইটো আঁচলটো। তাত মাজত এনেকৈ বুটা দিছিলোঁ। মেখেলাখনতো 3 লাইন আছে, এনেকৈ বুটা। চাদৰখন এইযোৰ কাপোৰ মই বৰ ভাল পাওঁ, কালাৰটো। বিশেষকৈ মোৰ য়েল্ল' কালাৰ কাপোৰ নাছিল কাৰণে মই য়েল্ল' কালাৰ লগাইছিলোঁ। এইযোৰ কেনেকুৱা লাগিল আপোনালোকক কমেণ্ট কৰি জনাবচোন বাৰু। এইযোৰ তাৰপিছত এইযোৰ গাভৰুতে বোৱা চিম্পুল। এইযোৰ মাজত নাই, এইখন মেখেলাখন এনেকৈ বুটা দি পেলাই এইযোৰ এনেকৈ, এইখন আঁচলটো মাজত বুটা নাই। এইযোৰ চাওক, এখন মেখেলাখন বগাত, এইটো কি মাখন ৰং বুলি কয় নেকি, সেইটো বোৱা হৈছিলে। এইটো ছাইড পটি লগোৱা আছে। আৰু এই বগাযোৰ যে দেখুৱাইছিলোঁ, এইটো ছাইড পটি। এইটো ছাইড পটি লগোৱা আছে। আৰু এই য়েল্ল' কালাৰযোৰত ছাইড পটি নাই, আৰু পাৰিও নাই, চিম্পুল। এইযোৰত ছাইড পটি থকা আঁচলটো দেখুৱাইছোঁ। এইটো আঁচলটো চাওঁ, এইটো আঁচলটো মাজত নাই, মাজত চিম্পুল।
এইখিনি আকৌ মই বহুত ধুনীয়া হয় কাপোৰটো। মাছাজ সূতা দেই, গোটেইকেইযোৰ মাছাজ সূতা। মাছাজত পাত বোৱা, য়েল্ল'যোৰহে খালি মাছাজ বোৱা। এনেকেইযোৰ মাছাজত পাত বোৱা। এইটো আঁচলটো একদম সৰু মিহি মিহি ডিজাইন। আঁচলটো মাজত সৰু সৰুকৈ সূতা আছে, ধৰিব পাৰিছে নাই জানো। ইয়াৰ সৰু সৰু সূতা আছে আঁচলটোত থকাকৈ, সৰু সৰুকৈ। এযোৰ বিয়া আগতে বোৱা, মায়ে মই মিলি পেলাই চাদৰখন দেখুৱালোঁ। তাৰপিছত এযোৰ ভিডিঅ' কৰোঁতে ছোৱালীজনী অলপ ডিষ্টাৰ্ব দি আছে, তাৰ বাবে বেয়া নাপাব দেই। এযোৰ য়েল্ল' কালাৰ, কি বুলি কয়, ৰেড কালাৰ। ৰেড আৰু গ্ৰীণ। এখন মেখেলাখন, এনেকৈ বুটা দিয়া আছে। তাৰপিছত এইটো হ'ল আঁচলটো। এখন মেখেলা এনেকৈ ইয়াৰ লগত চাদৰখনো তেনেকৈ। ইয়াত দহি যে মই নিজে বটা। আঁচলটো দেখুৱাম ৰ'ব। এইটো আঁচলটো, এইটো আঁচলটো, এইটো কিন্তু কিনা নহয় দেই, ঘৰত নিজে বোৱা কাপোৰ হয়। মা আৰু মই দুইজনীয়ে লগ হৈ পেলাই বৈছিলোঁ। মাজত বুটা আছে মেখেলাখনত থকাৰ দৰে। এইযোৰ কাপোৰ মই ভাল পাওঁ বহুত। এইযোৰ বোৱা হয়, য়েল্ল' কালাৰ। এইযোৰ চিম্পুল বৈ পেলাই মানে ইয়াৰ পট্টিটো কিনি, চাইড পট্টিটো কিনি পেলাই চিলাই লৈছিলোঁ। চিম্পুল এইযোৰ মই বোৱা। এখন মেখেলাখন ইয়ালৈকে মেলি নেদেখাওঁ, চিম্পুল কিনো মেলি দেখাম। মাজত একো নাই। চাইড পটিটো কিনি পেলাই চিলাই লৈছিলোঁ। এযোৰ মই পিন্ধাই নাই বাৰু। মূলত ধৰিছে চিলাই পেলাই থৈ দিছোঁ। ছোৱালীয়ে কৈছে তাইলৈ থৈ দিছোঁ বোলো, পিন্ধা নাই যে। তাৰপিছত এতিয়া এযোৰ দেখাম গ্ৰীণ কালাৰ। গ্ৰীণো নহয়, কি কালাৰত পৰে এইটো মোৰ কালাৰটো। এইযোৰ মই নিজে বোৱা। এইটো ব্লু কালাৰ। চিম্পুল কাপোৰযোৰ একেবাৰে। চিম্পুল নহয় বোলে ছোৱালীয়ে কৈছে। আপোনালোকে ক'বচোন কাপোৰযোৰ চিম্পুল হয়নে নহয়, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বচোন। চিম্পুল যদিও মই কিন্তু কাপোৰযোৰ বহুত ভাল পাওঁ। ইয়াত দহি কৰা আছে। এইটো মায়ে ক'লে এনেকৈ অলপ বেলেগ ধৰণে দিওঁ দে বুলি দিছিলোঁ। কাপোৰযোৰ মই ভাল পাওঁ, মাছাজ সূতা।
মাজৰখিনি সেয়া মাজত মানে বেছি ডাঙৰ ডাঙৰ বুটা দি মই ভাল নাপাওঁ, সেইকাৰণে মোৰ সৰু সৰু বুটাই এনেকৈ ইয়াৰ লগৰ মেখেলাখন এখন, মেখেলাখনতো ওপৰত সৰু সৰু বুটা আছে এনেকৈ। এখন মেলি নেদেখাওঁ আৰু কিনো মেলি দেখাম আৰু সেইখিনি 3 লাইন ওপৰত বুটা আছে। তাৰপিছত আঁচলটো চাদৰখনৰ দৰে আৰু আঁচু পাৰি এনেকৈ বুটা দিয়া আছে আৰু এযোৰ। তাৰপিছত একে শেষত দেখুৱাম অৰেঞ্জ কালাৰ এযোৰ, অৰেঞ্জ এইযোৰ একদম সম্পূৰ্ণ মায়ে বোৱা দেই এইযোৰ কাপোৰ। এই সৰুতে যেতিয়া মই প্ৰথম শিকিছিলোঁ তাত, তেতিয়া মই ফুলখিনি মই মাৰিছিলোঁ, এনে কাপোৰযোৰ মায়ে বৈছিলে, মাজত একো নাই, চিম্পুল। এযোৰ কাপোৰ পাট সূতা দীঘবানী সম্পূৰ্ণ পাট সূতা, সেয়া থোপা লগোৱা আছে, দহি বটা আছে, এয়া হোৱাইট আৰু ৰেড এনেকৈ চিম্পুল ডিজাইনৰ এটা। ছাইড পটিটো এনেধৰণকৈ আছে, এইটো ছাইড পটি। তেতিয়া এটা কি বৰ্ণালী পাট নে কি বুলি ওলাইছিলে, সেইটো সূতা। দহিটো মই কৈছিলোঁ নে দোকানত দি কৰিছিলোঁ পাহৰিলোঁ, কিন্তু এই য়েল্লো আৰু সেইযোৰ মই নিজে কৰা আছিলে। এইটো ডিজাইন মাজত নাই, চিম্পুল, মাজৰখনে একো নাই, সূতা নাই এইধৰণে। আৰু ইয়াৰ লগত মেখেলাখন এখন, মেখেলাখন